So hello guys, মই এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো। আজি যেহেতু শনিবাৰ আৰু 9 ডিচেম্বৰ, আজি আমি বজাৰ মানে আমাৰ ফুলগুৰি ইয়াত বজাৰ হয়, বজাৰলৈ যাম আৰু বজাৰ বাহিৰে আৰু এজেগালৈ যাম। আপোনালোকক কৈ থাকিম বাৰু, ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো গাইস মানে এতিয়া গৈ থাকো নাকি গাইস, মানে নগাঁৱলৈ যোৱা মানে কাৰণটো হৈছে মানে মোবাইল ল'ম আৰু মানে কোনে মোবাইল ল'ব মানে আপোনালোকক ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়া গম পাব কোনে মোবাইল ল'ব। আমি চাৰিজন আহিছোঁ, চুনু আৰু বাবু আৰু এইটো টেম্পল। মই ল'ম মোবাইল, মই ল'ম। কোনে মোবাইল ল'ব, কোনে মোবাইল ল'ব, কোনে মোবাইল ল'ব পিছত গম পাব। গাইছ ফাইনেলি আহি পাইছে নগাঁও আৰু মানে এতিয়া লোকেশ্যন চাই গৈ আছে ফোন মোবাইল দোকানৰ আৰু মানে এতিয়া গৈ আছোঁ লোকেশ্যন চাই আছোঁ আৰু ইয়াত পাইছোঁহি, এৰি যাব লাগিব আৰু ফাইনেলি গাইছ মানে লোকেশ্যন দেখুৱাই দিলোঁ, দেখুৱাই দিয়া লগাইছোঁ মানে দাদাজনে এতিয়া লৈ যাব আৰু গৈ আছোঁ মোবাইল দোকানলৈ। লোকেশ্যন চা এনেকৈ নে মেপ চাব নাজানো দে গাইছ, মানে দোকানখন দেখি গৈছোঁ, মেপত চাই চাই আহি গৈছোঁ, এতিয়া ফাৰ্ষ্ট টাইম আহিছোঁ আৰু এইখিনিতে আছে দোকানখন। তোমাৰ মোবাইলটো হেং মাৰি আছে আৰু গাইছ চাওক এই দোকানত বহুত দেৰি আহিছে। আৰু এইখন পাইছোঁ সেইটো iPhone কি লয় এতিয়া ছেকেণ্ড হেণ্ড মোবাইল আৰু ইপেনে আছে আৰু আইফোন চাই আছে। এইটো iPhone 7 Plus ন, তাৰপিছত বেকগ্ৰাউণ্ডত দেখুৱা আইফোন। এইটো কিমান? 12 আইফোন এইটো প্ৰাইচটো খুলিবি 7 Plus কিবা এটা কমাই লওঁ আৰু 1000 টকাৰ মই ডাইৰেক্ট কমাই দিলোঁ। গুৱাহাটীত ভিডিঅ' চোৱা আৰু 2000 টকা বেছিয়ে লাগিব আমাৰ ইয়াতকৈ। কিমান ডাইৰেক্ট 10 কৈছোঁ। $200 মান এটা কমাই লওঁ। কি কি গিফ্ট ফ্ৰী দিবা? ৱাচ ফ্ৰী দি দিম লগত, ঠিক আছে। কিন্তু ৱাচ নোলোৱাকৈ মই দামটো কৈছোঁ, ৱাটছৰ লগত ফ্ৰী দি দিম আৰু তো চাৰ্জাৰটো মই লগত দি দিম বাৰু, চাৰ্জাৰ এটা পাই যাব লগত। কি কয় এতিয়া? $200 এটা কমাই লওঁ আৰু 200 টকাটো কমাই দিলোঁ, 200 টকাটো কমাই দিলোঁ। কি ক কি ক অঁ মানে ফাইনেলি 7 Plusটো ল'ম আৰু দেখা দেখা হৈছে আপুনি ভিডিঅ' কাটি মই ফাইনেলি পইচা হিচাপ কৰা হৈ গ'ল। দেখা দেখি দেখো ശരി എടിയ মোক দিয়া মই বাছ যাব দিওঁ গাইছ চাওঁ দিয়া ধোৱা চাজিব চাহ চাহ দেখা গাইছ চাওকচোন কেনেকুৱা লাগিছে। বাকী চব ক্লিয়াৰ আছে নে নাই? পচন্দটো হৈছে নহয়, বাকী ক্লিয়াৰ আছে নে নাই মোবাইলত? সেইটো ন কেইটাৰ 22
OnePlus পইচা পইচা প্ৰথম দৰমহা পাই পিনে পুৰা মোবাইল দিছে মোবাইল কিনিব আহিছে কভাৰটো মই পোৱা নাই শেষ হৈ গ'ল টেম্পাৰখন আছে নাই চাইটো লগাই চাওঁ কৰি আছে না iPhone 400 লাগিব 400 400 হৈ যাব Hi guys, এতিয়া iPhone 7 Plus ৰ ভিডিঅ' কেনেকুৱা হৈছে কোৱালিটিটো কোৱালিটি কেনেকুৱা S7 Samsung into iPhone 12 mini 12 Pro 12 Pro 12 iPhone 12 12 আছে এইটো এক্সা এইটো এক্সা এইটো 11 এইটো এক্সা চাই লওক আপোনালোকে এটা OnePlus ফল্টি এইটো মানে যিটো ফ্ৰী দিব পাৰে সেইটো মোবাইল চাম বাৰু দেখাম বাৰু আপোনালোকক মোবাইল ল'লে টেনশ্যন নাই বিল বনাই দিব ভয় খাব নালাগিব বিল বনাই দিছে মানে 30,000 এডাপ্টাৰটো আপোনালোকে এইবিলাক পাব ফ্ৰী এইটো এটা খোলা আছিল কিন্তু এইটো মোৰ একো পানী আছিলে উলিয়াই দিয়কচোন ৱাচ ফ্ৰী দিছে আৰু ৱাচ ফ্ৰী দিছে খোলো এটাকে দিছে গোটেইটা পিন্ধিব লাগিব খোলো খালি আৰু ৱাচ ফ্ৰী দিছে চাওক ৱাও ভেৰি ডেঞ্জাৰাছ চব এপাৰ কৈ দিছোঁ চাওক মজা এটা মোবাইল দেখাম এতিয়া আপোনালোকক এইটো দেখিছেনে ৱাও ফ্ৰী ফল্টি বুলি কয় আৰু এইটো ল'ব পাৰে মানে মজা মানে একদম কি ক'ব মানে এডিটিঙো ভাল হ'ব নাম্বাৰ কি আছে আৰু কেমেৰা চাওক কেমেৰা মজা আছে ৱাইড এংগল চাৰ্কেল চব আছে আৰু ডাঙৰকৈ চলাব মন হ'লে এইবোৰ কৰি ভাঙি দিয়ক সৰু হৈ গ'ল চাওক ভাঙি দিয়ক আৰু গাইছ এতিয়া আমাৰ যাবলৈ হৈ গৈছেহি মানে আৰু মোবাইল চোবাইল হেৰি লাগিব গোটেই ৰাস্তাৰ কাষতে আৰু এতিয়াতো ফলটো দেখিবলৈ হৈছে ন এইটো চাব এই দাদাহঁতে গিফ্ট দিছে কনক গিফ্টটো পাই কেনেকুৱা লাগিছে এইফালে ভাল লাগিছে নাখাওঁ তেওঁ মোৰ লগত খানা দিব লাগিব দেই আজি দাদাহঁতৰ লগত মানে বঢ়িয়াকৈ আহিব আৰু আপোনালোকেও বিন্দাছকৈ ল'ব পাৰিব কোনো টেনশ্যন নাই আৰু কেইদিনমান পিছত মানে EMI হ'ব ইয়াত আৰু কেইদিনমান পিছত হ'ব বুলি দাদা শুনিছোঁ 10 পৰা 15 দিনৰ ভিতৰত আৰু 10-15 দিনৰ ভিতৰত মানে মানে মাঘৰ বিহুলৈ টেনশ্যন নাই ধৰক EMIটো পূৰা হৈ যাব আপোনালোকে আহিব পাৰিব আৰু দাদাহঁতৰ পেজ আছে চাগে হয় আমাৰ নিজৰ ৱেবছাইট আছে truephone.in তাত আপুনি ভিজিট কৰিব মানে ল'লোঁ আৰু ফোন এখন চাওক বঢ়িয়াকৈ দোকানখন দেখাই দিছোঁ আৰু একদম ডাইৰেক্ট এইটো ষ্টেচনটো ওচৰতে ষ্টেচন নহয় মানে এইটো মেইন ৰোডটো আৰু এইটো কি ডাইৰেক্ট ধিং চাৰ্টিফিকেট এইখিনিতে আছে কোনখিনিতে আছে চিনি নাপাওঁ মই আৰু এতিয়া খালি ব্ৰিজখন পাৰ হৈ পেলাই আহি পেলাই ধৰ এয়া পালোহি আৰু এদিকে চিধা গ'লে ডাইৰেক্ট বৰ্ডৰ কিবাখিনি পাবগৈ আৰু মানে এইখিনিতে আহি পেলাই ডাইৰেক্ট নামিব আৰু এদিকে আছে চাই লওক এইটো নতুনকৈ এটা বিল্ডিং বনাই আছে আৰু তাৰ অপজিট ছাইডত আছে দোকানখন ফোন কেনেকুৱা লাগিল জিলিকি আছে ফোন আপোনালোকে আহিব আৰু তাত মানে আমাৰ নাম ক'লে অলপ ডিছকাউণ্ট দিব আৰু আপোনালোকে পেজ চেজবিলাক ফ'ল' কৰক কিবাখিনি অফাৰ পাই যাব ন অকণ কেনেকুৱা লাগিল মালিক মোবাইলৰ মালিক এতিয়া মই নতুন মোবাইলত বনাই আছোঁ আৰু কেনেকুৱা লাগিছে ক'ব 7 প্লাছ কিয় মাথা চাথা তললৈ মোক আহিছে যে মন চন বেয়া নেকি এতিয়া যাই কৈ দিওঁ কেছ